সৰ্বানন্দ সোণোৱালৰ ঘৰটো এবাৰ দৰ্শন কৰি লওক। আমি ৰঙা বেলিটোপাই ষ্টাৰ্ট কৰিছোঁ দেই। গংগাবা নহয়, মই চয়নিকাই ষ্টাৰ্ট কৰিছোঁ। গংগাবা অকণমান বিজি হৈ আছে, মই দেখাই দিছোঁ আমি আজি ক'ত আছোঁ, কি কৰিছোঁ আপোনালোকক ভালকৈ দেখাই থাকিম। এয়া আমি দিতি ঘৰত আছোঁ। দিতিয়ে ফুৰাব আনিছে। ক'ত আনিছে আকৌ ফুৰাবলৈ কাৰণে? চৰ্তৰ ওপৰত ন? কেনেকুৱা লাগিছে আহি? ভাল লাগিছে ন? জেগাটো কিন্তু মজা লাগিছে ওপৰত। ৰাতিকে জুই জ্বলাম আমি, জুই ফুৱাম, জুই জ্বলাম। পৰিৱেশটো দেখাই দিয়ক আমাৰ ঘৰত। এয়া এইটো কি কয়, কেটকাছ নেকি? চৰি নহয়, কেকটাছ। চৰি, এইটো কোনটো? এইটো জেতুকা কিন্তু লাংটা হৈ গৈছে দেই। অঁ, কাটি দিলে। কমলা আৰু নেমু লাগি আছে সেইফালে। বিলাহী চক কিন্তু ভাল কাম কৰিছে দেই। বস্তুবোৰ যে গোটেই চব্জি বাকলিকেইটা পেলাইছে, সেই বস্তুকেইটা ধুনীয়াকৈ হয়। আৰু এয়া চক দিতিয়ে কৰা হেনো বিলাহী দেই। ঘৰৰ বিলাহী খাবলৈ পালে বহুতখিনি লাগিছে আকৌ। এইফালে চক এইটো আছে, এয়া চক চক ঢেৰ আছে এইফালে চাইডে এনেই চালে মানে। আৰু এইফালে আমাৰ চয়নিকা অকণমান বিজি হৈ আছে। হা, কোনটো কোনটো? অঁ, ইয়াৰ পৰা মানে ট্ৰেইন আলিও দেখা পোৱা যায় দেই, সেইফালৰ পৰা। আপোনালোকে দেখি পাইছে নে নাই পোৱা নাজানো, কিন্তু এইটো দৃশ্যটো কিন্তু বহুত ভাল লাগিছে। চাওক, সঁচাকৈ বহুত ধুনীয়া লাগে। পৰা চালে মানে কিমান ধুনীয়া লাগে পৰিৱেশটো চাওকচোন। ঘৰে আছে গোটেইখিনি, কিন্তু জেগাটো ইয়াৰ পৰা মানে চালে আমি বেলেগ ক'ৰবাত জেগাতহে আছোঁ নিচিনা লাগে। ইমান ধুনীয়া পৰিৱেশটো। আৰু এইফালে বেলি মেটে মাৰ যাবলৈ অৱস্থা হৈছে মানে। আৰু বহুত ধুনীয়া সৌন্দৰ্য দেখা পাব আপোনালোকে। অঁ, সৰ্বাদাৰ ঘৰৰ ওচৰত আছোঁ দেই আমি। অঁ, সৰ্বাদাৰ ঘৰ যদি দেখা নাই মই দেখুৱাই দিম মানে ইয়াৰ পৰা দেই। এইফালে সৰ্বাদাৰ ঘৰ দেখুৱাই দিয়া মানুহ কোনফালে আছে। আৰু ইয়াতে বস্তু এটা দেখুৱাই আছোঁ আপোনালোকক, এয়া চাওক। দিদি ঘৰৰ তামোল এইখিনি বিক্ৰী কৰিবৰ কাৰণে ভাল হ'ব আৰু খাবলৈও ভাল হ'ব, কিন্তু ঘৰত খাওঁতে শেষ হ'ব বাৰু, কাৰণ দিদি তামোলনি হয়। ময়ো হয় বাৰু অৱশ্যে, গংগাবাও তামোলনিয়ে হয়, কিন্তু মোৰ সোমাই আছে মুখত আকৌ। এইফালে ফাদাৰ আহিছে দেই, সেই নেমু আছে দেই। ছটতে গোটেইখিনি ছটতে মানে ৰুই থৈছে চাওকচোন জেগাটো। এইফালৰ পৰা গোটেই ফুলৰ পৰা আদি কৰি গোটেই গছ আছে, তামোল গছ আছে, নাৰিকল গছ আছে। দিতিৰ ৰঙা ফুল আকৌ মানুহজনৰ কাৰণে থৈছিলে হেনো দিতিয়ে হেনো। দিতিৰ এয়া ৰঙা ফুল, এইটো ফুল ঐ কিমান ধুনীয়া আছে। অঁ, এই দিতি ৰঙা ফুলৰ লগত ফটো দুকপিমান তুলিব লাগিব দেই তোৰ ৰঙা ফুলৰ লগত। সেইটো বগাটো যে সেইটো সৰ্বানন্দ ঘৰ, সৰ্বানন্দ সোণোৱাল। এই পেণ্ডেলটো দিয়াৰ কাৰণে ভালকে দেখা নাই, কিন্তু দেখিলেহেঁতেন। কিন্তু সেইটো আমাৰ ইয়াৰ পৰা ভালকে দেখি আছো, সেইটো বগাটো সৰ্বানন্দ ঘৰ। ঘৰটো যোনে যোনে দেখা নাই আমি দূৰৰ পৰা দেখুৱাই দিছো, আৰু ওচৰৰ পৰা দেখি নাপালেও হলো ন। গংগাবাৰ ভিডিঅ'টোৰ জৰিয়তে সৰ্বানন্দ সোণোৱালৰ ঘৰটো এবাৰ দৰ্শন কৰি লওক। ন আমাৰ দ্বিতীয়টা ঘৰ বাৰী দেই। দেউতাই ইয়াত কি কৰিছে, কবি, বন্ধাকবি, পিঁয়াজ, নহৰু, ওলকবি, ধনিয়া, পালেং, লাই, লফা চব আছে। লাও আছে, চব জাতিলাও লাগি আছে। ট্ৰেইন গৈছে এতিয়া। এয়া দিতি ভতিজা, দিতি নিচিনা একে দেখিবলৈ। এয়া দিতি বৌ, দিতি একদম পোৱালি নিচিনা একে মাক। এয়া দিতি মাহী, দিতি নিচিনাই দেখিবলৈ। আপোনালোকে গম পাইছে আমি দিতিহঁতৰ ঘৰলৈ আহিছোঁ বুলি। আৰু এইটো হৈছে দিতিৰ ৰুম। আৰু এইফালে চয়নিকাই নিজে মানে ৰিলচ বনাব এতিয়া, মানে নিজে ৰিলচ বনাব, মানে মই নধৰোঁ। আজি ইয়াক বগা বগা লাগিছে, মোক কলা কলা লাগিছে, মোক কলা কলা লাগিছে। দিতিক দেখাই দিয়া। এইফালে দিতি আছে, একচুৱেলি মানে কাপোৰ বিচাৰি আছে মোলৈ। চয়নিকালৈ বিচাৰিলে, এতিয়া মোলৈ বিচাৰি আছে মানে কাপোৰ। আমি চেঞ্জ কৰি মেলি ওপৰত আমি মাংস বনাবলৈ যাম। নিজৰ পইচাৰে লোৱা আলমাৰীটো দেখাই দিছে। দিতিয়ে নিজে লোৱা আলমাৰী। অকে, দিতিয়ে ক'বলৈ কৈছে দেই। অৱশ্যে হয়, মানে ছোৱালী পঢ়ি মেলি ওলাই আহিছে, আৰু যেতিয়া চাকৰি কৰিছে, চাকৰি কৰি মেলি আৰু নিজৰ পইচা কিবা এটা হ'লেও ল'বলৈ মন যায় ন। মই যেনেকে ফোনটো লৈছিলো, নিজৰ পইচাহে তেনেকে দিতিয়ে নিজৰ পইচাই লৈছে। পাণ্ডাটো ন, পাণ্ডাটো একচুৱেলি দিতিয়ে নিজেই মানে আৰ্ট কৰিছে। আমি আৰু একোৱে নাজানো, আমিতো অকল মোবাইল চলাবলৈ জানো, বাকী আমাৰ কাম নাই। কিন্তু চবফালে পাকৰি থাকোঁ। ছোৱালী লাগে যদি ক'ব দেই, জনাব।
এইটো ভুলতে নহয় হ'ব পাৰে নহয় এইফালে ছোৱালীজনীকো দিম আকৌ খালি আছো গাইছ খালি আছো কোনোবাই হলে কব Received on Google Pay. এতিয়া পইচা আইসক্রিম ঠান্ডা দিন আইসক্রিম খাবাইছে মোক টিকলা টিকলা লাগিছে কি খাইছো দিদি সহতে খাইছো বজাৰ কৰি আনিলো দেই এতিয়া আমি বজাৰৰ পৰা আহিলো আৰু আহি এতিয়া চাহ মানে খাবলৈ কাৰণে ক'ত গৈছিলো আমি বজাৰ নিৰ্মালী গাঁও টিভি চেণ্টাৰৰ ওচৰত গাহৰি বজাৰখন যে তাৰ ওচৰত আমি গলো মাছ মাংস কিবা কিবি কিনি আনিলো এতিয়া আমি বনাম আকৌ জুইত বনাম ওপৰত মাছ মানে কি বনাই শেষে হৈছে আৰু চয়নিকাই এইফালে কি বনাই আছে মাছ বনাই আছে এইফালে বহি বহি চয়নিকা এই পাইছে আৰু তেতিয়া এইবোৰ গোটেইখিনি কাম কৰিলে আলু কাটিছে বিলাহী কাটিছে মাংস হয় মাংসখিনি ধুনীয়াকে ধুই মেলি পিঁয়াজৰ লগত একদম মানে মেৰিনেট কৰি থৈ দিছে আৰু মোৰ কাম কি আছে মোৰ কাম এইটো আদা খুন্দা এইখিনি মাছ আৰু আছে সেইফালে চাইডে থৈ দিছো ফ্ৰাই কৰিছো গংগাবাই চাই আছে দেই মই মাছ বনোৱা চাই আছো কেনেকে বনাই নো চাইছো চয়নিকা আজি মানে আপোনালোকক কথা এটা কম মানে আমাৰ চয়নিকাই মানে মাছ বনায় কি টাইপৰ মাছ বনায় কিছুমানে মাছ বনাওঁতে সময়ত হালধি ধুনীয়াকে সানি লয় আমাৰ চয়নিকা আকৌ বিনা হালধি দি মাছটো বনাইছে আমাৰ ভিডিঅ'ৰ প্ৰত্যেকটো ভিডিঅ'ত কমেণ্ট মৰা বাজনী মৰ্নিং গাইজ ৰাতিপুৱাতে শুই উঠি চাওক দেখিছে ট্ৰেইন গৈ আছে আমিবোৰ ওপৰত মানে ছটত আছো টেবুল একবাৰ হাই কৈ দিয়া অনুভৱ কেনেকুৱা ৰাতিপুৱাৰ অনুভৱটো ভাল যোৱাকালি ৰাতিটো ভালেই গ'ল বাৰু এতিয়া ভালেই গ'ল চুলিও ধুই দিলে গা পা ধুই চাহ তাহ খাই আজৰি হোৱাৰ পিছত ৰাতিপুৱা মানে টাইমতে আমি ছটৰ ওপৰত আহিছোঁ কাৰণ এইবিলাক ট্ৰেইন গৈ আছিলে যে সেই ট্ৰেইনক চাবলৈ কাৰণে আহিছোঁ মানে ছটৰ ওপৰত সেই ট্ৰেইন চাব আহিছোঁ ইয়াৰ পৰানো কেনেকৈ দেখে ছটৰ ওপৰৰ পৰা মানে ফিল লৈছোঁ ছটৰ পৰা মানে কেনেকুৱা লাগে সেইটো ফিল কৰিছে বোলে অনুভৱ কৰিছোঁ গংগাবা কেনেকুৱা ল'ৰা এটা চাই দিম যিটো ছটৰ পৰা সিহঁতৰ ঘৰ পৰা ট্ৰেইন দ্বিতীয়টাই তামোল হয় তামোলখিনি ছিঙি খাম এতিয়া লৈ লৈছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই